নমস্কাৰ। এটি নতুন কবিতা লৈ আহিছোঁ। কবিতাটো লিখিছে মোৰ বান্ধৱী লীনা দত্তই। আপোনালোকৰ ওচৰত কবিতাটো আবৃত্তি কৰি শুনাইছোঁ। মই গীতা শৰ্মাই। কবিতাৰ শিৰোনামা সেউজীয়াখিনি বিচাৰি। তাহানি মোৰ চোতালত ঘৰ চিৰিকাই খেলিছিল। তাহানি মোৰ চোতালত ঘৰ চিৰিকাই খেলিছিল। দূৰলৈ সেউজীয়াখিনি বিয়পি আছিল। আকাশত চিলনীজনী উৰিছিল। নিশা ফেঁচাৰ চিঞৰে পৰিৱেশ জয়াল কৰিছিল। এতিয়া এয়া তাত কংক্ৰিটৰ ৰাজ্য। উশাহ ঘূৰাব নোৱাৰি সেউজীয়াখিনি বিচাৰি মই নদীখনৰ সিটো পাৰে গ'লো। পিছে পিছে মোৰ কংক্ৰিটৰ ৰাজ্যখনো দেখোন অজান ভয়ত মই চিঞৰি দিলোঁ। অইনদিনা হোৱা হ'লে মোৰ চিঞৰ পাহাৰত ঠেকা খাই প্ৰতিধ্বনি হৈ উভতি আহিলেহেঁতেন। এয়া কি, পাহাৰবোৰৰ সেউজীয়াখিনি নোহোৱা হৈ গৈছে। পাহাৰবোৰ দেখোন সমতলত পৰিণত হোৱাৰ উপক্ৰম হৈছে। পাহাৰৰ সিটো পাৰ মোৰ চকুত ধৰা দিছে। তাত থকা সেউজীয়াখিনি বিচাৰি মই আৰু নাযাওঁ। কংক্ৰিটৰ ৰাজ্যখন মোৰ পিছে পিছে আহি আছে। কংক্ৰিটৰ ৰাজ্যখন মোৰ পিছে পিছে আহি আছে।